নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মোৰ চেনেলৰ জৰিয়তে সকলো অসমবাসী ৰাইজক মাঘ বিহুৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা যাচিলোঁ। আপোনালোকে ভালে থাকক তাৰে কামনা কৰিছোঁ। আজি মাঘ বিহুত মই কি কৰিলোঁ তাকে অলপ দেখুৱাম, চাব আপোনালোকে। যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাতিপুৱা শুই উঠি গা ধুই পিনে এয়া মেজি জ্বলালোঁ, নিয়মটো কৰিছোঁ আৰু চাওক আপোনালোকে। আজি অগ্নিক পূজা কৰিব লাগে, সেয়ে অকণমান পূজা কৰিলোঁ। এয়া তাৰপিছত মই আহিলোঁ মন্দিৰলৈ, গণেশ মন্দিৰলৈ সেৱা ল'ম বুলি। বিহু বুলি ভগৱানৰ আশীৰ্বাদ ল'লোহি। মন্দিৰত আহি দেখিলোঁ এয়া কাছ, চাওক কি ধুনীয়াকৈ ৰ'দ লৈ আছে কাছটোৱে। চাওক আপোনালোকে। কি সুন্দৰকৈ ৰ'দ লৈছে। সময় পালে আপোনালোকেও আহিব এই গণেশ মন্দিৰত, সেৱা ল'বহি।